এইজোপা চিনি পাইছেনে? মই যে দেখাইছিলোঁ আপোনালোকক শেৱালি ফুলৰ গছ, সেই শেৱালি ফুলজোপাৰ তলতে মই বহি আছোঁ এতিয়া। হেল্ল', কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোক ভালেই আছে, আমাৰো ভালেই। এতিয়া পিছবেলা বাজিছে 3টা। আমি ভাত পানী খাই বৈ আজৰি হ'লোঁ আৰু ভাবিছোঁ অকণমান আপোনালোকৰ লগতে কথা পাতোঁ। আৰু এতিয়া যিহেতু ভাত পানী খোৱাৰ পাছত বিশেষ কাম একো নাথাকে কৰিবলগীয়া ইমান, সেইবাবে ভিডিঅ' এটাকে আৰম্ভ কৰোঁ। বহুত দিন ভিডিঅ' দিয়াও নাই। এতিয়া মই কৰিম বুলি ভাবিছোঁ এখন চাদৰ হাতেৰে মই ফুল কৰি আছোঁ, আৰম্ভ কৰিছোঁহে। তাকে দেখাওঁ বুলি ভাবিছোঁ আপোনালোকক। ভালকৈ নাজানো হ'লে, তথাপিও চেষ্টা কৰিছোঁ কৰিবলৈ। মইনো কেনেদৰে কৰিছোঁ আপোনালোককো দেখাওঁ বুলি ভাবিছোঁ। আৰু এযোৰ কাপোৰ মই মা ঘৰত আছিলোঁগৈ, তেতিয়া বৈ আনিছিলোঁ। কাপোৰযোৰো আপোনালোকক দেখাওঁ বুলি ভাবিছোঁ। চিম্পল কাপোৰ, যিহেতু আপোনালোকক মোৰ পৰিয়ালৰ সদস্য বুলিয়ে ভাবোঁ, সেইবাবে আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ বুলি ভাবিছোঁ। ভিডিঅ'টো শেষলৈকে চাব আৰু শেষত জনাবলৈ নাপাহৰিব কেনেকুৱা লাগিলে। তেনেহ'লে এতিয়া দেৰি কৰি নাথাকোঁ, আকৌ সন্ধিয়া সময়ত বহুত কাম ওলাব জানেই আপোনালোকে। এতিয়াই অকণমান কৰি লওঁগৈ। ভাত পানী খোৱাৰ পিছতহে অকণমান সময় ওলায়। এতিয়া কৰি লওঁগৈ ফুল। চাওঁ মোৰ লগত মই বৈ অনা কাপোৰযোৰ আৰু মই কৰা ফুল আপোনালোকক দেখাওঁ বুলি ভাবিছোঁ। ঘৰত গৈ আছিলোঁ, কৈছোঁহে মই আপোনালোকক। তেতিয়া মই ঘৰত থাকিলোঁ অলপ দিন মাৰ লগত। কেনেকুৱা লাগিছে জনাব, ভালকৈ আপোনালোকক দেখাম বাৰু। এইখন চাদৰ চিম্পুলকৈ বৈছোঁ মই। এয়া দহি বটাই নাই, বাতিবলৈ আছেই। দহি বাতিব লাগিব, দহি বাতিলেও দেখাম বাৰু আপোনালোকক। এয়া চিম্পুলকৈ অকল আঁচু দিছোঁ, এনেকৈয়ে দিছোঁ মই। চাদৰখন মই এনেকৈ এইটো এটা বুটা দিছোঁ, এইডোখৰত এটা দিছোঁ বুটা, আৰু এইবিলাক আঁচু আৰু ৰুলেক্স দি গৈছোঁ। এনেকৈ চিম্পুলকৈ বৈছোঁ। আৰু চাদৰখনৰ মাজত মই এনেদৰে আঁচু দি গৈছোঁ। এনেকৈ আঁচু দিছোঁ আৰু আঁচলটোত মই এনেদৰে দিছোঁ। ছাইডত পতি দিয়া নাই। আৰু এইটো ব্লাউজৰ পিচটোতো মই এনেকৈয়ে দিছোঁ, এনেকৈ দুটা পতি দি দিছোঁ হাতত দিবৰ কাৰণে। এখন হৈছে মেখেলা, চাদৰখনৰ আঁচলত যিটো পতি দিছোঁ, মেখেলাখনৰ তলত মই সেই পতিটোকে দি দিছোঁ। একদম চিম্পুল কাপোৰ, বহুত সোনকালে হয়। আৰু এইটো আঁচু দি দিছোঁ, আৰু এইটো বুটা চাদৰখনৰ আগতো দিছোঁ, আৰু এইবোৰ ৰিলেক্স মাৰি দিছোঁ। বহুত চিম্পুল কাপোৰ আৰু বহুত সোনকালেই হয়। এনেকৈ নেভাবিব কাপোৰজনো দেখুৱাবলগীয়া বস্তু নাই। মই যিহেতু নিজৰ মানুহ বুলি ভাবোঁ, সেই বুলি ভাবিয়ে আপোনালোকক কাপোৰযোৰ দেখালোঁ। এতিয়া মই যিখন চাদৰ এম্ব্ৰইডাৰী কৰিছোঁ, সেইখন দেখাওঁ বুলি ভাবিছোঁ আপোনালোকক। আৰু মই কেনেদৰে কৰিছোঁ তাকো দেখাম আপোনালোকক। চাদৰখন ইমানডোখৰ হৈছেহে মোৰ কৰা। এতিয়া মই কৰি দেখাম আপোনালোকক। কেনেকুৱা লাগিছে আপোনালোকে জনাব। তিনিটাৰ বেলেগ কালাৰ দিছোঁ, আকৌ তিনিটা বেলেগ কালাৰ, আকৌ তিনিটা বেলেগ কালাৰ, সেনেকৈ মিলাই মই দি যাম। যিহেতু মোৰ ষ্টেণ্ড নাই, সেইবাবে কৰিবলৈ অকণমান দেখাবলৈ অসুবিধা হয়। তথাপিও দেখাওঁ বুলি ভাবিছোঁ মই আপোনালোকক। এদিন ভালকৈ দেখাম বাৰু। এনেকৈ পেঞ্চিলে প্ৰথম মই আঁকি লৈছোঁ, তাৰপৰা এতিয়া কৰি যাম। কাৰণে এনেকুৱা এংকো বুলি লৈছোঁ, আমি এংকো বুলি কওঁ, আপোনালোকে কি বুলি কয় মই প্ৰথম এই ৰাউণ্ডটো এই ক'লা সূতাইদি কৰি লওঁ। অলপ দেখাবলৈ আপোনালোকক অসুবিধা হৈছে মোৰ।
এনেকৈ এই ৰাউণ্ডটো মই কৰি ল'ম এনেকৈ। এয়া মোৰ হৈ গ'ল, এইটো কলা সূতাৰে ৰাউণ্ডটো হৈ গ'ল। এইডোখৰ আৰু এইডোখৰত এতিয়া মই বেলেগ কালাৰৰ দিম আৰু এইডোখৰত পাত দিম আৰু এইডোখৰত বেলেগ কালাৰৰ পাত দিম। মই এই খালীডোখৰ আৰু এই খালীডোখৰ মই পেঞ্চিলে এতিয়া আঁকি ল'ম, অঁকা নাছিলোঁ আগতে। এতিয়া মই ৰঙা দিম, এই গোল দেখা পোৱা নাই আপোনালোকে, মই গোলকৈ এটা সৰু গোল আঁকি লৈছোঁ, তাত ৰঙা দি আঁকিম। এইটো মই বেজিটো এনেদৰে ভৰাই দিলোঁ, বেজিটো এনেদৰে ভৰাই আকৌ মই তললৈ সোমাই দিম। এইটো গোল হৈ গ'ল। এতিয়া মই আকৌ ৰঙা সূতাৰে এই যোনটো কাঁচি যোনটো গোটাই যে আঁকি লৈছোঁ সেইটো বনাই ল'ম। এইটো মোৰ হৈ গ'ল। এয়া মোৰ ৰঙা, এইটো এটা এইফালে ফুটৰ নিচিনাকৈ সৰু গোল দিলোঁ আৰু এইফালে ভাল ঠিক কাঁচি জিংকিৰ নিচিনা হোৱা নাই, তথাপিও তেনেকুৱা ডিজাইনৰে অকণমান। আৰু এতিয়া মই পাত দি ল'ম বেলেগ কালাৰৰ, এইডোখৰত পাত দিম আৰু এইডোখৰত পাত দিম বেলেগ কালাৰৰ পাত আঁকি ল'ম। চিম্পুল চিলাই হয়, বহুত সহজ, অকণমান অসুবিধা নহয় কৰোঁতে। এয়া মোৰ এইফালে ডালটোত পাত দি হৈ গ'ল, পাতৰ নিচিনা কৰিছোঁ। এতিয়া এইডোখৰত পাত দি ল'ম। এইফালে পাত দি আৰু ইয়াত পাত দি হৈ গ'ল। এতিয়া এইডোখৰ আৰু এইডোখৰত মই এতিয়া নীলা সূতা দি বনাম।
এইটো মোৰ হৈ গ'ল। এতিয়া এইডোখৰত আঁকি ল'ম। এয়া মোৰ সম্পূৰ্ণ এবাৰ গোটেই পাঠ কৰা হৈ গ'ল। এনেদৰে এতিয়া আকৌ এই পাঠ কৰি ল'ম। এই দুপাহ হ'ল, আকৌ এতিয়া এই পাঠ কৰি ল'ম। এয়া এই দুপাহ হৈ গ'ল। এই পাঠ আৰু এই পাঠ কৰিলোঁ। আজি আৰু নকৰোঁ, বহুত টাইম হ'ল, বেলেগ কাম কৰিবলগীয়া আছে। আৰম্ভ কৰিছোঁ, ইমানটো হৈছেহে। হেল্ল', চাদৰখন সামৰি মই বাইদেউৰ ওচৰলৈ আহিলোঁ নাৰিকলৰ লাডু বনাবলৈ। নাৰিকলৰ লাডু বনাবলৈ কি লাগে জানেই আপোনালোকে, তথাপিও মই কৈছোঁ। নাৰিকল লাগিবই, চেনি, এয়া নাৰিকল আৰু চেনি এনেদৰে নাৰিকলখিনি ভাজি তাতে চেনি দি দিয়া হৈছে, চেনিখিনি গলিবৰ কাৰণে। তাৰপৰা লগত অলপ চুজি। এয়া আমি দুইজনীয়ে বনাই আছোঁ, বাইদেৱে মই। বহুত গৰম হৈ আছে, সেইবাবে ঠাণ্ডা পানীত হাতখন অলপ তিয়াই লৈছোঁ। ইমানেই গৰম, নোৱাৰিয়ে বনাব, নহ'লে ঠাণ্ডা হ'লে টান হৈ যায়, বনাব নোৱাৰি। এনেদৰে দুইজনীয়ে বেছি নহয় অলপ বনাই ল'লোঁ। ভিডিঅ'টো ইমানেই আছিলে আজি। যদি ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব, আৰু মোৰ চেনেলত যিসকল নতুন তেওঁলোকে ছাবস্ক্ৰাইব কৰিব চেনেলটো।